কৰিছিলোঁ বহুদিন আগতেই আৰু তেতিয়া এই এটা ফেন্সিঙৰো এটা বয়স থাকে, সেইটো এটা নষ্ট হৈ গৈছে। আকৌ এই জেগাটোত নতুন কৰি যিহেতু দৰকাৰ বা এইটো ইম্পৰ্টেণ্ট জেগা এটা আমি আলোচনা কৰি সকলোৱে লগ হৈ আমি আকৌ মানে এইখিনি আমাৰ ফালৰ পৰা আগবঢ়াইছোঁ। আমাৰ সকলোলৈ এটাই উদ্দেশ্য ফেন্সিং কমিটিলৈ যাতে মেইনটেনেন্সটো প্ৰপাৰ হৈ থাকে, কাৰণ আমি মানে এটাই মানে বিচাৰোঁ যে হাতীৰো একো নহয়, মানুহৰো একো যাতে নহওক। আৰু এইটো ধৰণৰ মানে কাৰণ এতিয়া বহুত জেগাত দেখিছোঁ কিছুমানে 2 নম্বৰী কৰি কাৰেণ্ট লগাই কিবা কৰে, সেইবিলাক যিহেতু আমাৰ ইয়াতে এইবিলাক অঞ্চলত হোৱা নাই, এই ফেন্সিঙৰ যোগেদি আমি ভাবোঁ অলপ হ'লেও মানুহখিনি পৰিত্ৰাণ পাব আৰু হাতীও পৰিত্ৰাণ কিছু ধৰণে হ'ব। আৰু আপোনালোকে এইবাৰ মই এটা ৰিকুৱেষ্ট কৰিম, আগৰবাৰো আমি বহুতক আপোনালোকক ৰিকুৱেষ্ট কৰিছিলোঁ যে আপোনালোকে এটা সৰু ফাণ্ডিং, সৰু টকা এটা যোগাৰ কৰক। ধৰক প্ৰত্যেক মাহতে যিমানবিলাক মানুহ আছে চবৰে পৰা যদি 10 টকা 20 টকা উঠাই এটা যদি জমা কৰে, সেইটো যাতে এই ভৱিষ্যতে যিখিনি ধৰক খৰচ হ'ব সেই খৰচটো ৰাইজেই যাতে বহন কৰিব পাৰে। আজি ধৰক আমি আছোঁ, আজি 3 বছৰ পিছত আমি ইয়াতে নাথাকিব পাৰোঁ, তেতিয়া কি কৰিব ৰাইজে? সেইকাৰণে চবৰে পৰা মই মিনত কোৱা মনত আছে, আগতেও আমি কৈছিলোঁ, কেইবাবাৰো কৈছিলোঁ যে সেইটো যদি ব্যৱস্থা কৰে, বেছি নহয়, যাৰ মাটি বেছি আছে তাক অলপ বেছি দিব পাৰে। ধৰক বোলে কথাৰ কথা কৈছোঁ, কাৰোবাৰ বোলে 50 বিঘা মাটি আছে, মই উদাহৰণে দিছোঁ, তেওঁৰ পৰা বোলে 50 টকা ল'লে, যাৰ বোলে আধা বিঘা মাটি আছে তেওঁৰ পৰা 10 টকা ল'লে। এনেকুৱা এটা কৰি আপোনালোকে ফেন্সিং কমিটি হ'ল যেতিয়া, এতিয়া কমিটিৰ নামত এটা বেংক একাউণ্ট যদি কৰে আৰু অলপ কৰি পইচাটো জমা কৰিলে ভাল হ'ব। আৰু প্ৰত্যেক দিনা আগে পিছেও আপোনালোকে মেইনটেইন কৰিছে, ফেন্সিং কমিটিৰ ফালৰ পৰা যদি প্ৰপাৰ মেইনটেইন কৰে ভালদৰে চলি থাকিব। আৰু আমি এই অঞ্চলখিনিত এটা বিৰাটেই ইম্পৰ্টেণ্ট, আমি আকৌ ভৱিষ্যতে আমি ডিপাৰ্টমেণ্টৰ লগতো কথা পাতিম, আকৌ অলপ যদি ফৰেষ্টখিনি আৰু অলপ ইম্প্ৰুভ কৰিব পাৰি। কাৰণ আমি এটা হাৰত আমি বেৰ দি পেলাই হাতীক ৰখাইছোঁ, কিন্তু হাতীও কি খাব? হাতীৰোতো খাবৰ কাৰণে কিবা লাগিব। আপোনাৰ যেনেকুৱা ক'লে যথেষ্টখিনি, এতিয়া ধৰক আগতে যিটো হাৰত মানে ইয়াতে বোল্ডাৰ এক্সট্ৰাকশ্যন হৈ আছে, কিবা হৈ আছে, হাতীৰো খাবৰ কাৰণে নাই। বা চাৰিওফালে জংঘলত অপতৃণবিলাক মানে সেই জাৰ্মানী কিবা বন এইবিলাক আছে, সকলোৱে লগ হৈ যদি আকৌ এই জেগাটো যদি বাসস্থানটো যদি অলপ ঠিক ঠাক কৰিব পৰা যায়, আপোনালোকৰ লগতো সকলো NGO সকলো লগ হৈ বিদেশী ফালৰ পৰা লগ হৈ সেইখিনি হয়তো ভৱিষ্যতে কামত দিব। তো যি নহওক, মই বিশেষ আৰু নকওঁ, বেছি দীঘলীয়া নকৰোঁ। আশা কৰিছোঁ অহা দিনবিলাকত ভালে যাব, হাতীৰো সংৰক্ষণ হ'ব, মানুহৰো একো যাতে নহয়, আৰু ফেন্সিংটো যাতে ভালে চলি থাকে। আমি আপোনালোকৰ লগত আছোঁৱেই। কিবা অসুবিধা হ'লে খালি মই আৰু এটা কমিটিক এটা ৰিকুৱেষ্ট কৰোঁ, যাতে ফেন্সিঙৰ মেচিনত যাতে কোনো 2 নম্বৰী কিবা নকৰে। বহুত জেগাত, কিছুমান জেগাত কেতিয়াবা দেখে কোনোবাই মোবাইল চাৰ্জ কৰি দিয়ে, কিবা কৰি দিয়ে, তেতিয়া তাৰমানে ডাইৰেক্ট হৈ থাকে, হাতীও মৰিব পাৰে, মানুহ মৰিব পাৰে। সেইবিলাক যাতে কোনো নকৰে, সেইবিলাক আপোনালোকে চাব অলপ।